বাবুদাক চিনি পাওঁ, চবক চিনি পাওঁ। মই মস্তি খাইছো, এইজনে ৰঙা খাইছে নে কি খাইছে এইটো ক'ব নোৱাৰো। খাই যি হ'ল হ'ল আৰু কি হ'ল? এইখনে হ'ল। ফচাই ফচাই মোক মাৰ্ডাৰ কৰিব বিচাৰিছে। অলদৰে মোৰ এইজনেও চিনি পায়, মোক মাৰি পেলাব বিচাৰিছে। মোৰ বাবুদা মোৰ নিজৰ ঘৰৰ মৰি যালিহেঁতেন গৈ বাচি দি যায় মাৰি পেলা। মই কৈ দিছো কথা কৈ দিছো বাবু ৰেকৰ্ডিং কৰিলে গোলাঘাট টাউন ৰাজেশ হয়। ঘটনাটো এইজনে যে স্কুটিটো উঠাই আনিলে, মোক এক্সিডেণ্ট কৰিলে। মই ডাইৰেক্ট চিভিললৈ আহিছোঁ, 108ত আহিছোঁ। মোৰতো নিজৰ এইটো ফেমিলিতে হয়, পুলিচ হয় নে কি হয় নাজানো। মোক মাতি লৈ আনিছে, এই তেলি চালো এই খুন্দা মাৰিলে কৰিলো, সেইটো কাৰণে ধৰিলে। এই খাই আছিলে, মই অকণমান খালোঁ, মই মস্তি খাইছোঁ। মই হয়তো কথা কম আকৌ দেই শুকাই। মই এইজনে ৰঙা খাইছে নে কি খাইছে এইটো ক'ব নোৱাৰো দেই। মই ডাইৰেক্ট অলদৰে মোৰ এইজনেও চিনি পায় দেই। বাবুদাক চিনি পাওঁ, চবক চিনি পাওঁ। ইহঁতে মোক ফচাব বিচাৰিছে, ইহঁতে ফচাই ফচাই মোক মাৰ্ডাৰ কৰিব বিচাৰিছে। মোৰ অনন্ত অনন্ত ঘৰ গোলাঘাট। নকৰোঁ, মোক পিচি হয়, পিচি হয়, পিচি পিচি বিয়োগ হ'ল। বিয়োগ হোৱাৰ পিছত মই ডেজত থাকি গ'ল। মই এনেই একজানে বুলি এনেই পিন্ধি আহিছিলোঁ, তেনেকুৱাত বাগানীয়ে মোক এটেক কৰিছে। এক্সিডেণ্টটো ৰঙাজনৰ আগত হৈছে, মোক মাৰি পেলাব বিচাৰিছে। ইহঁতে মোক চেষ্টা কৰি আছিলে বহুত দিনৰ পৰা চেষ্টা কৰি আছে। এই 293 মই নিউজ কৰিছোঁ, নিউজ কৰিলোঁ। কি ক'ম বাৰু আপোনালোকক, মই এপেক খালোঁ, মই আপোনালোকক ক'ব নোৱাৰোঁ। এপেক খালোঁ, গোলাঘাটতে খাইছোঁ। এইবিলাক মোক কি মই পুলিচত ভৰ্তি হ'বলৈ মন আছে। মোৰ দেউতা পুলিচৰ, ময়ো পুলিচত ভৰ্তি হ'বলৈ মন আছিলে। মই নোৱাৰিলোঁ, নোৱাৰাৰ কাৰণে মই আজি মোৰ বাবু 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 মই মদ খালোঁ, এই বঙালীবিলাকৰ লগত খালোঁ। বছৰবিলাক বঙালীৰ লগতে খালোঁ, খাই যি হ'ল হ'ল আৰু এইখনে হ'ল। এই মোক এক্সিডেণ্ট কৰালে। আপুনি নহয়? মই নহয়। দেউতাই ক'ত কৰে? দেউতা এই গোলাঘাট থানাতে কৰে। দেউতাৰ নামটো কি? হীৰা বাহাদুৰ। হীৰা বাহাদুৰ। কি ক'লে? হীৰা বাহাদুৰ। হীৰা বাহাদুৰ। হীৰা বাহাদুৰ। ঘৰ কোন জেগাত? ঘৰ লাগি যাব। আপুনিতো পুলিচৰ ড্ৰেছ পিন্ধি আছে। মই পুলিচৰ ড্ৰেছ পিন্ধি থকা নাই, কি পিন্ধি যদিও এনেই এই চাৰ্টটো পিন্ধি আছোঁ। ক'ত হ'ল এক্সিডেণ্টটো? এনেই চাৰ্টটো লগাই আছিলোঁ, লগাই দিলে সেইকাৰণে ভুল হৈ গ'ল। দেউতা বুলি লগালে? দেউতা বুলি লগাই দিলোঁ। আপোনাৰ নামটো? মই জয়াখনৰ নামটো কি? ভাত মাতা। আপোনাৰ নামটো? মোৰ অনন্ত হয় আচল নামটো। মই 1 বছৰ দিম আকৌ। 47 মই চলাই দিম আকৌ যদি
এনেকুৱা নহয় এনেকুৱা গাদা জয় অসমত য'ত জন্ম ল'লো জয় অসমত দাগ দাগ কৰিবলৈ নাই